মহারাজ কোন কোন নাশ ও কি ভাবিছে অকলে অকলে কিবা হেতু আজি ইমান চিন্তিত মন কায়াধু মহারাজ তোমাক হেনে সংগিনী হৈ যাৰে কি চিন্তিত হ'ব তাৰ উপহাস নালাগে কৰিব বাৰু প্ৰিয়তম কোৱাচোন মাজে মাজে তুমি কিনো ভাবি গুণি থাকা অকলে অকলে কায়াধু মহাৰাজ মাতৃভূমি মোৰ ভাতৃ শিৰ ৰাক্ষ গৈছে দেখি বিজয়ৰ হেতু মাতৃ আজি দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বৰ নিমিত্তে প্ৰায় ক্ৰোধানল আৰু কায়াধু সেইবাবে আজি মই অতিকে চিন্তিত কি ক'লে মহাৰাজ বিশ্বজয় কামনা আছে দানৱ ৰাজনৰ মিনতি জনাও ৰাখিয়ে ৰণ অভিযান এতিয়াও কৰক পাৰণ অধৰ্মৰী অভিযানে দানৱৰ বীৰশ্ৰেষ্ঠ দৈত্যৰাজৰ জগতত আনিব কুখ্যাতি কায়াধু মহাৰাজ বন্ধ কৰি দিওঁ যদি এই অভিযান ৰব জানো দানৱৰ শক্তিৰ পৰীক্ষা অপজক কুখ্যাতিৰ ক্লানিয়ে দানৱৰ চহ কৌৰৱত নিশ্চয় সানিব পাৰে কলংকৰ কালিমা কায়াধু মহাৰাজ ভবা নাছিলো মই তুমি এনেখানে হিৰণ্যকশিপুৰৰ পত্নী হৈ এনে ভীৰুতাৰে তুমি কৰিবা স্মৰণ নবজিবা ভুল তুমি দানৱ পিছৰ বীৰৰ দুখিতা মই বীৰৰ ৰমণী চৈধ্যৰ নামত মই কাহানিও নহওঁ কাতৰ সেইবুলি স্বামী অধৰ্মৰী অভিযান মই কিবা দৰে কৰোঁ সমৰ্থন অত্যাচাৰ উৎপীড়ন লোৱা যদি মহামন্তু কৰি তেন্তে জানিবা নিশ্চয় স্বামী ধ্বংস হ'ব দৈত্যকুল আৰু ধ্বংস হ'বা তুমি নিজেই দৈত্যেশ্বৰ দানৱ কুলতে যেই জন্ম নহওক লাগে প্ৰত্যেকেই হীন বুলি নিজ বুলি অনাৰ্য বুলি সেই দেৱতাসকলে আমাকে কৰে দূৰতে বিদৰ তথাপিতো মহাৰাজ বন্ধ কৰে অভিযান শুনোৱা দেখছো আমি ভাতৃক তোমাৰ কুমতিতেও অনৰ্থক যুদ্ধ কৰি শক্তি ক্ষয় কৰা দোষীটো বুদ্ধিমানৰ কাম অধৰ্মৰ বাহিব প্ৰভাৱ লোৱা তাত ধৰ্মতাশ্ৰয় স্তব্ধ হোৱা কায়াধু সৃষ্টি হলে ধ্বংস অনিবাৰ্য জন্ম হলে মৃত্যু অনিবাৰ্য জানে সকলোৱে আজি মই তিলুকৰ অধিকাৰী হিৰণ্যকশিপুৰে দেৱতা ব্ৰাহ্মণ সকলোকে কৰিম নিৰ্মূল আৰু এই দানৱৰ বিজয় নিশান উৰুৱাম এই তিৰখন বন্ধ কৰাই অভিযান কায়াধু ধৰ্ম অধৰ্ম তুমি মোকে শিকাব নালাগে সেই ধৰ্মক মই শতবাৰ কৰো প্ৰদাঘাত ধৰ্ম বুলি তুমি আৰু মোকে নুশুনাবা কায়াধু বিশ্বৰ কন্তব্য এই হিৰণ্যকশিপুৰ সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰ সকলো
মোৰ ইচ্ছাতেই এই কৰিছে ভ্ৰমণ আৰু সেয়েহে এই দেৱতাক মই সমূলেঞ্চে কৰিম নিধন। জয় হিৰণ্যাক্ষ বীৰৰ, জয় হিৰণ্যাক্ষ বীৰৰ, জয় হিৰণ্যাক্ষ বীৰৰ। চোৱা মাত্ৰে মোৰ ভাতৃ শিৰদাক্ষ বীৰে কিদৰে মহাপ্ৰতাপেৰে প্ৰৱেশ কৰিছে স্বৰ্গ ৰাজ্যতে। চোৱা জয় হিৰণ্যকশিপুৰ, জয় হিৰণ্যকশিপুৰৰ, জয় মহামহাবীৰগণৰ। ভুল স্বামী ভুল। ছয় গান সেইটো বিষাদৰ গান। দানৱৰ জৈলক পিউৰি চাই আজি সৌটোৰ দেশলৈ চলালা যিকুৰা জুই বিশ্ব ধ্বংসৰ সেতু নিৰ্বাপিত নহ'ব কদাপি। সময়ত দেখিবা স্বামী চৈকে কিবা হয় পৰিণাম নাই। স্বামী পৰিণাম নাই, পৰিণাম নাই। পৰিণাম পৰিণাম চিন্তা কৰে সেই অপদাৰ্থ এক কাপোৰ পিছায়। তুমিতো নাজানা কায়াধু কিহৰ বাবে মই এই আতংকৰে কৰিছো ঘোষণা। অভিশপ্ত এই অভিশপ্ত জীৱনৰ সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তি কৰি দেৱ নাৰায়ণকে নমাই আনিব লাগিব এই মৰ্ত্য ধামলৈ। আৰু সেইবাবেই ভক্তদ্ৰোহী দেৱদ্ৰোহী বিশ্বদ্ৰোহী হৈ মই হিৰণ্যকশিপুৰে আতংকৰে কৰিছো ঘোষণা।